এইটো টেটু দেখিছে বন্ধুসকল, এইটো টেটু বাঘীৰ টেটু বুলি তেওঁ 2 বছৰ আগত বনাইছিলে কাম কৰিব গৈ আমাৰ দেশৰ ৰাজধানী দিল্লীত। তো এইটো টেটু 550 টকা দি বনাইছিলে তেওঁ তাতে ফুটপাথত, কিন্তু আৰু চাগে 2 বছৰ আগত 500 টকা বেছি দি বনালে ষ্টুডিঅ'তে ভালকৈ বনাব পাৰিলেহেঁতেন। কিন্তু তেওঁ 550 টকাত একদম মানে অকল দাগটোৱে বাঘী মানে বাঘীৰ নিচানহে অকল সেইটো বনাইছে। তো এতিয়া মোৰ কাষত লৈ আনিলে আৰু মই কেনেকৈ বনাই দিলোঁ। তো মই একচুৱেলি গাঁৱতে সৰু সুৰা টেটু বনাওঁ। তো প্ৰথমে মই ইয়াৰ ডিজাইন যোনটো এই ডিজাইনটো লৈ দাগ মাৰি ষ্টিকাৰটো বনাই লৈছোঁ। তাৰপিছত তাৰ ওপৰত ষ্টেনচিল এপ্লাই ক্ৰীম লগাই তাৰ ওপৰত ভালকৈ মিলাই লগাই দিছোঁ। তো এনেকুৱা এপ্লাই কৰি দিছিলোঁ। তো এইটো প্ৰথম এপ্লাই যোনটো কৰিছিলোঁ এতিয়া মানে অলপ ডিছপ্লেচ হৈ গৈছিলে, ইমান মিলা নাই ভালকৈ ডিজাইনটো, পুৰণা ডিজাইনটোৰ লগত মিলা নাই। তো আকৌ এবাৰ মচি পেলাই মই এনেকুৱাকৈ লগাই দিছোঁ এইটো। তাৰপিছত বনাবলৈ খুজলি লাগিলে খুজলিবোৰ এইবোৰ বেজি টিপছ আৰু ইংকবোৰ এইবোৰ। তাৰপিছত এনেকুৱাকৈ কয় এইটো আমাৰ মেচিনটো, আৰু এনেকুৱাকৈ বনালোঁ 1 ঘণ্টামান লাগিছে। আৰু গ্ৰীণ শ্বপ লগাই মুচি দিয়াৰ পিছত এইটো হ'ল আপোনাৰ ফাইনেল পিচটো। এইটো দেখিছে কিমান থাকিছে, কেনেকুৱা হ'ল। আগৰ পুৰণিকেইটা দেখা নাযায় ইমান, তো দূৰৰ পৰা একেবাৰে দেখা নহ'ব। তো কেনেকুৱা লাগিছে আপোনাক নিশ্চয় ক'ব। তো আজিৰ ভিডিঅ' এইখিনিতে, ধন্যবাদ।